Welcome to my YouTube channel Rainbow's Vlog. আজি বহাগ বিহু বজাৰ তাতে পুৰা বৰষুণ দি আছে পুৰা ধাৰাখাৰ এতিয়া আহিছে যেনিবা বজাৰলৈ যাম বুলি ভাবি আছো যাব লাগিব ধুনীয়া আছে মানে শাক-পাচলি নানোগে শাক-পাচলি মান দেউতাই আনিব মই ইনে হোৱা হেলা দুটা পালে আনিম আৰু সকলোকে মোৰ ফালৰ পৰা বহাগ বিহু শুভেচ্ছা জনালো চবকে জনাই দিছো তারপর আপোনালোকে অলপ মৰম চৰম দিব মোৰ ভিডিঅ'বোৰ চাই বজাৰত কিনিবলৈ পোৱা দিন মোৰ মৰমবোৰ ফাৰ্ষ্ট কেনেকৈ লগাই থ'লোঁ মানে নাপায় কাৰণেহে আপোনালোকে অলপ দিব মৰম চৰম এতিয়া মই এতিয়া বিহু বুলি কি ল'লোঁ চাব कैसा लग रहा है ढूंढी ले लिया है मैंने हाँ মানে এনেই যোৱা বছৰ বহুত দিনীয়া মাল লাগিব এতিয়া যাওঁ বজাৰলৈ বুলি কি পাওঁ চাওঁ লগত যাব এটা তাতে যাম আৰু ঘূৰি মেলি দেখাম আৰু টাউনখনত সেয়াই বিহু কাপোৰ একো পোৱাই নাই কাপোৰ কানি একো পোৱাই নাই ধৰক চুলি কচা কাটিব লাগিব চিক চিক বছ হৈ যায়গা আৰু আমাৰ কপৌ ফুল ফুলিলে মানে আপোনালোকৰ তাতো ফুলিলেই কাকা ফুলিছে কেপা ফুলিছে কমেণ্ট কৰি দিব য'ৰ পৰা চাই আছে মানে বজাৰলৈ যোৱাটো নহ'লেই পূৰা বৰষুণ দিলে ধাৰাসাৰ এতিয়া আকৌ আহিছে আকৌ দিব দিয়ে মুঠতে 1 মিনিটমান এৰেহে তাৰপিছত দিয়েই সেইকাৰণে যাব নোৱাৰিলোগৈ আৰু চাইকেলখন লৈকে টাউনলৈ যাব লাগিব এনেই চাই থাকোঁগৈ কি হয় চোতালত পূৰা পানী হৈ গ'ল পূৰা ফিটফিটীয়া পানী এতিয়া নলাটো খুলি দিলোঁগৈ তিতিলোঁ চোলা নলাটো খুলি দিলোঁ পানীটো গৈ আছে লাহেকৈ আৰু এতিয়া মই আহিলোঁ বৰ্তমান বাৰীলে মানে হেৰি ছিঙিবলৈ কেৰেলা বেঙেনা ছিঙিবলৈ আহিছোঁ কাইলৈ গৰুক গা ধুৱাওঁতে চাকত লগাব লাগিব মানে চাকখনত লগাব লাগিব কেৰেলা বেঙেনা লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ'লি বৰ গৰু সেইবোৰ কাইলৈ গাব লাগিব গা ধুৱাব লাগিব এই ইয়াতে ধুৱামি আৰু ইফালেও আছে পানী ইয়াতে ধুৱাবহি লাগিব চুলিটো কাটি দিলোঁগৈ মানে বাইক লৈ গ'লৰ কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বৰষুণ জাক এতিয়া আহিলেগৈ মানে এতিয়া চাই থাকক মই ছিঙি লওঁ তিতা কেৰেলা তাৰপিছত বেঙেনা ছিঙি লওঁ ছিঙি পানি ঘৰত যাওঁ ঘৰত গৈ গাটো ধুই লওঁগৈ মানে আমাৰ ঘৰতে খেতি কৰোঁ অলপ এনেই সৰু-সুৰাকৈ সেইবোৰ আছিলে ঘৰতে সৰু-সুৰাকৈ খেতি অলপ কৰোঁ আৰু তাকে মানে খাই থাকিবলৈ হয় আৰু বিলতে ডেকা বুঢ়া গাঁৱৰে তিতাকেৰেলা ছিঙি ল'লোঁ বেঙেনা তিতাকেৰেলা তাৰপৰা চবফালে পানী হৈ গ'ল ইয়াত ক'ৰবাত ধুৱাম আৰু গৰু কাইলৈ ৰাতিপুৱা ধুব লাগিব এতিয়া ঘৰলৈ যাওঁ তিতাকেৰেলা সেই বেগটোতে আছে ঘৰলৈ গৈ পিনি গাটো ধুই পিনি একেবাৰে কাইলৈহে লগ পাব আপোনালোকক বস্তু এটা দেখাম চাওঁ এয়া চিনি পাইছে আৰু কিয় হা এনেই জুতি চাবলৈ আৰু বিহু বুলি এয়া এফালে আৰু এইবোৰ বনিয়ে আছে আৰু বিহুত আহিলে আৰু ভাড়ালৈ টেম্পু অকণ দি পঠিয়াই দিম আপোনালোকক আহি যাব এয়া উলিয়াইছে কালাৰ চাওক না কালাৰ তাৰপৰা আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক টিংকি চিকিং এইটো চিনি পাইছে নে কি এইটোটা একদম ঘৰত বনোৱা আঠা দৈ এইটো নাই হোৱা আৰু অলপ দিবলৈ আছেগৈ এয়া ঢাকি থৈ দিছোঁ আৰু এইটো
কলপাত দি মুখখন মাৰি দিব লাগিব একদম পূৰা মজা আছে বিহুত একদম পূৰা চিৰা দৈ পূৰা খাবহে লাগে আৰু এইপিনে সাজ এয়া একদম পূৰা একদম মাংস সাজৰ লগত খাব লাগিব মজা আছে এয়া থৈ দিওঁ এয়া মাংস সাজ ধুনীয়া আছিলে পুৰা চোকা আছে দেই একদম এয়া অলপেই হৈ যাবগৈ আৰু বেছি নালাগে সাজ পুৰা এতিয়া আমি খাই লওঁ এতিয়া গৰু গা ধুই লওঁগৈ গৰু গা ধুৱাই মেলি আমলৈটো ভাঙিবলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মৰাই ঐ শৰাই খনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিম মাহ হালধীয়া গা চা ধুই ল'লোঁ ধুই পানি এতিয়া ভাতটো খাব লাগিব আমলেটটো ভঙা হ'লেই এতিয়া ভাতটো খাই লওঁ এতিয়া মজা চা ভাতটো খাই লওঁ এইটো পঁইতা ভাত উখোৱা চাউলে বনোৱা ইয়াত আছে আমলৈটোক 100 দৰৱ নে কি বুলি কয় ইয়াত আছে তিতা কেৰেলা লাও আৰু কি আছে আলু কণী এইটো ইয়াত পিঁয়াজ জলকীয়া নিমখ এইটো আছে আচল মেইনটো সাজ এয়া এতিয়া ধুনীয়া চা খাই লওঁ মই গৈ আছোঁ টিকনি ববা আনিবলৈ মানে ঘৰৰ দুৱাৰমুখৰ সন্মুখত লগাই যে আপোনালোকেও বেলেগ কিবা নামত কয় চাগে আমি টিকনি বোৱা বুলিয়ে কওঁ তাকে আনিমগৈ আনি মেলি ভিডিঅ'টো ইয়াতে সামোঁ যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলকেইটামান ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' আৰু ধামাকা আহি আছে পূৰা মজা ভিডিঅ' চাই থাকিব